আমাৰ হাতত কি নাই? আমাৰ হাতত সেই 1 মিনিট টাইম নাই। আমাৰ হাতত কি নাই? আমাৰ হাতত চব আছে। আৰু যি বস্তু বৰ্তমান নাই, ভৱিষ্যতে আহিবৰ কাৰণে বা অহাৰ আশাত আমি কষ্ট কৰোঁ, পৰিশ্ৰম কৰি আছোঁ, বস্তুটো আমি পাম, আমাৰ আশা আছে। আজি যিটো বস্তু মোৰ নাই, সেইটো বস্তু কাইলৈ আহিও গ'ল, ধৰি ল'লোঁ, আৰু সঁচাকৈ আহিবও। কিন্তু আমাৰ হাতত কি নাইকিয়া? আজিকালি মানুহবিলাকৰ হাতত মৰম দয়া বোলা বস্তু নাই। 1 মিনিট টাইম নাই কাৰো কাৰণে, কাৰো হাতত ভাবিবলৈ। কাৰো হাততে 1 মিনিট টাইম নাই কাৰোবাৰ কথা ভাবিবলৈ। সঁচাকৈ নাইকিয়া। চব মানুহে স্বাৰ্থপৰ হৈ গৈছে। যোৱাকালি মই ডিউটিৰ পৰা আহি আছোঁ। আহি থাকোঁতে মোৰ সন্মুখেদি এখন গাড়ী আহি আছে। মই গাড়ী চলাই আহি আছোঁ। আৰু তেতিয়া মোৰ সন্মুখৰ গাড়ীখনত LED লাইট লগোৱা আছে, মোৰখনত নৰ্মেল লগোৱা আছে। তাক মোৰ যেতিয়া চকুত ধৰিছে, মই বহুত ছিগনেল দিছোঁ, আপাৰ ডিবাৰ মাৰি আছোঁ, মই গাড়ীখনক জনাই আছোঁ মোৰ চকুত প্ৰব্লেম হৈছে, মোৰ কিবা এটা প্ৰব্লেম হৈছে। কিন্তু গাড়ীখনৰ যিজনে ড্ৰাইভিং কৰি আছিলে তেখেতৰ অকণ ভাবিবলৈ টাইমেই নাই যে এইটো কি বুলি কয়, কিবা এটা যে প্ৰব্লেম হৈছে সন্মুখৰ গাড়ীখনৰ, কিবা এটা মোক ইমান লাইট মাৰি আছে, একো ভাবিবলৈ টাইমেই নাই। লাষ্টত যেতিয়া সেইখন গাড়ীয়ে বেলেগ এখন গাড়ীক অভাৰটেক কৰি গুচি গ'ল, গুচি যোৱাৰ লগে লগে এখন গাড়ী যেতিয়া অভাৰটেক কৰি গুচি গৈছে, তেতিয়া মই গৈ থকা ছাইডটো সৰু হৈ গৈছে। সৰু হৈ যোৱাৰ লগে লগে মই এখন মানে ইমান স্পীডত আহিছে আৰু চকুত ইমান লাইটটোতে ইমান চকুত ধৰিছে, মই একো দেখা পোৱা নাই কাৰণে ৰাস্তাৰ ফালে নমাই গুচি গ'লোঁ। মানে কিহৰ কাৰণে নমাই যদি নোযোৱা হ'লে নহয়, মোক সেই গাড়ীখনে মাৰি থৈ গুচি যায়। সেই ড্ৰাইভাৰটোৰ কিন্তু মৰম দয়া বা কাৰোবাৰ প্ৰতি ভাবিবলৈ একো সময়েই নাই তাৰ হাতত। সি নিজৰ মতলবৰ পিছতে দৌৰি আছে। কিয় নাই সময়? যদি মোক ওপৰতে গাড়ীখন উঠি গুচি যোৱা হ'লে, বা মোৰ কিবা এটা যদি হোৱা হ'লে, মোৰ পৰিয়ালটো কি হ'ল হয়? টাইম আছে কাৰোবাৰ আগত দেখিবলৈ, কাৰো হাতত টাইম নাই। চবেই নিজে নিজৰ মতলবৰ পিছত দৌৰি আছে। কিয় বাৰু টাইম নাই আমাৰ হাতত 1 মিনিট কাৰোবাৰ কথা ভাবিবলৈ? কিয় বাৰু টাইম নাই? আজি কিছুমান ক্ষেত্ৰত তেনেকুৱা কিছুমান দেখা পাওঁ, কিছুমান এনেকুৱা এক্সাম্পল আছে। এইটোতো সঁচা কালি হৈ গৈছে মোৰ লগত ঘটনা। তেনেকুৱা এক্সাম্পল কিছুমান আৰু আছে যে মই কাৰোবাৰ পৰা যেনিবা ধৰি লৈছোঁ, মই কাৰোবাৰ পৰা টকা অলপমান ধাৰলৈ আনি লৈছোঁ। যে সি মোক দিছে, মোৰ যেতিয়া প্ৰব্লেম হৈছে, সি মোৰ প্ৰব্লেমটো বুজি পাই মোক সহায় কৰিলে। কিন্তু তাৰ যেতিয়া প্ৰব্লেম হয়, মোক যেতিয়া সি বিচাৰে, মই তেতিয়া তাক কি কৰোঁ, নানান প্ৰব্লেমছ তাৰ আগত উলিয়াই দেখাই দিওঁ। বেচেৰা মোক সি খুজিবলৈ একো অপশ্যন নাথাকে। খুজিব কেনেকৈ? কাৰণ তাৰ ওচৰত মই বহুত প্ৰব্লেম উলিয়াই দেখাই দিছোঁ। মোক কেনেকৈ খুজিব? আকৌ 2-3 মাহ যাব, আকৌ পিছত মোক সি খুজিব যে পইচাকেইটা দিবি নেকি? আকৌ মই এগালমান প্ৰব্লেমছ উলিয়াই দেখাই দিওঁ। কিন্তু মোৰ ভাবিবলৈ তাৰ ওচৰত অকণমান টাইমেই নাই যে সি বেচেৰা কেনেকৈ কি কৰি খাইছে বা কি কৰিছে, তাৰ কেনেকুৱা প্ৰব্লেম হৈছে। নাই, একো টাইম নাই। চবেই নিজৰ নিজৰ মতলবৰ পিছত নিজে নিজে ভাবি থাকে, নিজে দৌৰি ফুৰে। কিয় বাৰু আমি তেনেকুৱা ইমান? কোনোবা এজন ব্যক্তিয়ে কাৰোবাৰ এজন ব্যক্তিয়ে গৈ কিছুমান ভাল কথা কৈ আছে, বা কোনোবা এজন সমাজৰ কোনোবা এজন ব্যক্তি, ভাল মানুহ এজন কিবা এটা অকণমান ওপৰৰ পদবীলৈ গৈছে বা কিবা হৈছে, তাক সমাজৰ বহুত মানুহে ভাল পাইছে, তাক মাতি আনি সন্মান দিছে, তেতিয়া কিছুমান মানুহে কি কৰে, জেলেছ ফিল কৰে, জ্বলন পূৰণ হয় তাৰ। সেই মানুহটোৰ ব্যক্তিজনৰ বিষয়ে নানান আপত্তিজনক কথা ক'ব বা কিবা কিবি ক'ব। কিন্তু সেই যিজন ব্যক্তিয়ে কৈ থাকে, সেই ব্যক্তিজনে নাভাবে কেতিয়াও যে এই কথাখিনি পৰিণতিৰ পিছত কি হ'ব পাৰে। সিও চেষ্টা নকৰে যে ময়ো তাৰ নিচিনা হওঁ। কিয় চেষ্টা নকৰে? আমাৰ মানুহবিলাকক ভাবিবলৈ চিন্তিবলৈ অকণো হাতত কিয় টাইম নাই? কিয় টাইম নাই? একদম সঁচা কৈছোঁ, আজি আমাৰ মানুহৰ পৰিস্থিতিটো বহুত বেয়ালৈ গৈ আছে। কোনোবাই অকণমান ক'ৰবাত কিবা ভুল কাম এটা কৰিলে, তাক মাৰি বেচাক মাৰি পেলালে। কি আজিকালি অকণমান ভুল কৰিলে তাৰ ভুলৰ শাস্তি অকল মৃত্যুৱেই হয় নেকি? একো নাই। তাক সমাধান কৰিব পৰা একো বস্তুৱে নাই নেকি? তাক ভালকৈ বুজা বা কিবা এটা কৰি একোৱেই নাই আজিকালি। কিয় মানুহবিলাকৰ অকণো মৰম দয়া বোলা বস্তু সঁচাকৈ নাইকিয়া নে? ৰাস্তাত দেখিবা ইমান স্পীড গাড়ী চলাই যায়, কিবা এটা যদি হৈ যায়, বাইকখন এনেকৈ চলাই পটককৈ গৈ পেলাই ট্ৰাকৰ তলত সোমাই দিয়েগৈ, সিহঁতি মৰি যায়। কিন্তু মাক বাপেক বুঢ়া বুঢ়ীহাল কেনেকৈ থাকিব, অকণো হাতত তাৰ ভাবিবলৈ কোনো টাইমেই নাই, মৰম দয়াই নাই মাক বাপেকৰ প্ৰতি অকণো। কিয় নাই? মেট্ৰিক পাছ কৰিছে, মাক বাপেকে পিতেকক বাইকখন দি দিছেতো ঠিকেই। খুজিছে মই স্কুল নাযাওঁ, অমুক নাযাওঁ, কলেজ নাযাওঁ, অমুক দিছেতো ঠিকেই, দি দিছে। ঘৰত যিখিনি ব্যৱহাৰ কৰিছে বা থাকি শান্তি পোৱা নাই বা কিবা কাৰণে বুঢ়া বুঢ়ীহালে গাড়ীখন তাক কিনি দিলে, কিন্তু সি চলাব, তাক ব্যৱহাৰ কৰিব নাজানে। যেনেকৈ চলাই সি মৰি যাব, কিন্তু মাক বাপেকে হিয়া ঢুকুৱাই কানি ঘৰত বহি থাকিব।
মাক বাপেকৰ প্ৰতি তাৰ ভাবিবলৈ অকণো হাতত টাইমেই নাই যে বুঢ়া বুঢ়ী হ'লে কেনেকৈ খাব, কেনেকৈ কি কৰিব। তুলি তালি অকল তাক ডাঙৰ দীঘল কৰিলে, মৰিবলৈহে দিলা নেকি তাক? মৰিবলৈহে তাক তুলি তালি ডাঙৰ দীঘল কৰিছে? কিয় বাৰু আমাৰ হাতত অকণো ভাবিবলৈ, পজিটিভলি কিছুমান কথা চিন্তা কৰিলে কিয় বাৰু আমাৰ টাইম নাই বাৰু? বাছ মোৰ ক'ব লগা ভিডিঅ'টোত ইমানটোৱে আছিলে, ক'ব লগা তেনেকৈ নাই। কিছুমানে আজিকালি ভাল কথা ক'লেও কৈ থকা ব্যক্তিজনক বেয়া পায়, শুনিব ইচ্ছা নকৰে। যি বকিছে বকি থকা, মোৰ তাৰ ওপৰত গুৰুত্ব দিবলৈ কি আছে? মই এইটো কাম কৰি ভাল পাওঁ, মই কৰিছোঁ, ইয়াৰ পৰা মোৰ প্ৰফিট হৈছে, মই কৰি থাকিম বাছ। কিন্তু সি কৰি থকা প্ৰফিট হৈ থকা কামতে কিজানি কাৰোবাৰ ক্ষতি সাধনো কৰিব পাৰে, এইটো তাৰ হাতত ভাবিবলৈ কোনো টাইম নাই। আজিকালি মানুহবিলাকৰ হাতত মৰম দয়া বোলা বস্তু একোৱেই নাই। মাত্ৰ সেই 1 মিনিট টাইম নাই যিকণ নেকি টাইম উলিয়াই আমি কাৰোবাৰ কথা চিন্তা কৰিব পাৰোঁ, কাৰোবাৰ ভালৰ হকে আমি চিন্তা কৰিব পাৰোঁ। টাইম নাই, কাৰো হাতত টাইম নাই। চবেই বিজি, নিজৰ নিজৰ মতলবৰ পিছত চবেই দৌৰি আছে, চবেই নিজৰ নিজৰ প্ৰব্লেম চল্ভ কৰি আছে, চবেই নিজৰ নিজৰ লগত বিজি। কাৰো কথা ভাবিবলৈ আজিকালি কাৰো হাতত টাইম নাই। মানুহবিলাকৰ হাতত মৰম দয়া বোলা বস্তু একোৱেই নাই। মাত্ৰ সেই 1 মিনিট টাইম নাই যিকণ নেকি টাইম উলিয়াই আমি কাৰোবাৰ কথা চিন্তা কৰিব পাৰোঁ, কাৰোবাৰ ভালৰ হকে আমি চিন্তা কৰিব পাৰোঁ। টাইম নাই, কাৰো হাতত টাইম নাই। চবেই বিজি, নিজৰ নিজৰ মতলবৰ পিছত চবেই দৌৰি আছে, চবেই নিজৰ নিজৰ প্ৰব্লেম চল্ভ কৰি আছে, চবেই নিজৰ নিজৰ লগত বিজি। কাৰো কথা ভাবিবলৈ আজিকালি কাৰো হাতত টাইম নাই। ভিডিঅ'টোত মোৰ ক'ব লগা ইমানটোৱে আছিলে, আৰু নাই। আমি সেই 1 মিনিট টাইম উলিয়াই নিজৰ ভাবা চিন্তাবোৰ চেঞ্জ কৰিব লাগে। আমি এজন প্ৰত্যেকজনে একোজন ভাল মানুহৰ ঠাইত আহিব লাগে। মই এইটোৱে ক'ব লগা আছিলে। পৃথিৱীৰ চব মানুহে বেয়া নহয়, চব মানুহে ভালো নহয়। মোৰ চবক উদ্দেশ্য কৰি ভিডিঅ'টো বনোৱাও নাই। ভিডিঅ'টো মই সকলো ব্যক্তিকে উদ্দেশ্য কৰি কিনে বনোৱা নাই। তাৰপিছত যদি ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কেনেকুৱা হৈছে এটা কমেণ্ট কৰি জনাব। লগতে মই যদি ভিডিঅ'টো কিবা যদি বেয়াকৈ কৈছোঁ বা কিবা কৰিছোঁ, বেয়া কথা কৈছোঁ, তাৰ কাৰণে ক্ষমা কৰি দিব। লগতে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।